মনলৈ আহি থাকে কেইটা ভাত খাই থাকোতো আহে ভাত খালেও আহে যদি লগত মাংস নাছে মাংস খাওঁতে নাহে আহে হাতটো ধোৱাৰ পিছত আহে ৰচোন চকুকেইটা মুঠিলে তাই মুখখন মনলৈ আহেনে এবাৰ চেক কৰি চাওঁ আহি থাকিব কেইটা আহে ন খাটাংটো পৰি গলি মই যে বহিয়ে আছো ক'ত কৈছ এই প্ৰেমত পৰাৰ কথা ক'লো নিজৰ বুলি প্ৰেমত কৈছ মই কি কৰিব লাগিছে আকেইটা দুটা আছে এটা তো গান এটা গুণগুণাই থাকিব পাৰ দ্বিতীয়টো তো হাৰ্টটো অপাৰেশ্যন কৰি পেলাব পাৰ গান গোৱাটো কওঁ নেকি বাৰু বঢ়িয়া তোৰ মনলৈ আহি থকা গানটোতো গাই থাকিব লাগিব মোৰ ফাগুন আছে আহিৰ তোমাৰ কথাকে ক'বলৈ আপুনি মোৰ কথা ক'বলৈ কেতিয়াবা আহি হৈ আছে মই গম নাপাইছো মানে কি কথা ক'বলৈ আহিছে আকেইটা এই সেইটো মই ক'লা ল'ৰা এই তোৰ গান গাইছিল ঐ কি চেৰা বুলিয়া এইটো বিউটি গাইছো এই লেটাৰখন ডিঙিত কি হৈছে টনচিল নে যদুমণি একো হোৱা নাই তেনেহ'লে এইখন কিয় মাৰি আছে ছাৰ সুৰক্ষাৰ কাৰণে কিহৰ সুৰক্ষা ডিঙিৰ মানে ছাৰ কেকেটাই কোৱা শুনা নাছিলে যে চোৰে ডিঙি কাটি হ'লেও চেইন লৈ যাব বুলি মোৰতো সৰুকে চেইনডাল পিন্ধি থাকো সেইটো কাৰণে ভাবিলো চোৰে যদি মোৰ ডিঙি কাটি চেইন নিয়েও তেনেহ'লে মোৰ গামোচাখন কাট খাওক মোৰ ডিঙি আৰু চেইন জেগাত থাকক ছাৰ মই আহোঁ মনচনবিলাক ভাল নহয় মইতো গান গাবই লাগিছে ক'ত লিখা আছে প্ৰেমত পৰিছো প্ৰেমত পৰ খালত পৰ পৰি থাক মোৰ মূৰটো নুচুবাবি আপুনি আপোনাৰ কাম কৰি থাকক মই নিজে কাম কৰি আছো এটা কথা Thank you. যাওক আহিব কেতিয়াবা এইখিনিতে থাকো হ'ব তহঁতক দি আছো জানমণি ভৰি ফ্ৰেকচাৰ কৰি দিলে যে মেডিকেলৰ খৰচ ল'ব লাগিব জানমণি কিমান আৰু ভাওনা কৰি থাকে দুভৰি মাল গৈছে বাকলি মোৰ নিচিনাকে ডিঙিত গামোচা মাৰি থব নোৱাৰিলে এতিয়া দম আছে কাৰোবাৰ ডিঙিৰ পৰা মাল নিবলে কি চেইনডালৰ কথা ক'লো মই চাওক ছাৰ ইণ্টাৰনেশ্যনেল ৰেকেট ধৰা মানুহে আজি মোৰ কি অৱস্থা হৈ গ'ল সেই বোমটোকে কিমান ফুটাই থাকে আপুনি আৰু দেৱালীলৈকে ফুটাম ইণ্টাৰনেশ্যনেল বোম এইটো বাদ দিয়ক দেশী জলকীয়া বোমে অৱস্থা নাইকিয়া কৰি পেলালে তেওঁৰ সেন্সর স্যার পাই গেল কেকেটা তো খেদি দিছে এইলো আকে যা তোমার ডিটো এনে
এনেকুৱা কিয় কৰিলি? মানে কেকে চা মোক কি অকল খেদিছে সেইটো মই দেখা দিম। উদাহৰণ দিছো। সেইকাৰণে এৰিলো। আপুনি আকৌ ডিঙিত কিয় ধৰি? মই উদাহৰণে দিছো। আচ্ছা সেইকাৰণে ডিঙিৰ পৰা চেন চিঙি লৈ গ'ল চোৰে। এইটো ডিঙিতে কেকেটা চেনডাল চোৰে চিঙি লৈ গ'ল। কেকে চাওঁ একচুৱেলি কেকে চা এনেকুৱা কিয় কৈছে আকে যা জ্বলিছে। জ্বলিছে কিয় জ্বলিছে? ছোৱালী এজনী প্ৰেমত পৰিছো। মই ছোৱালী প্ৰেমত পৰিছো ছোৱালী মাককে জ্বলিব লাগিছে কেকে চা কিয় জ্বলিছে? মই যে ছোৱালী এজনী প্ৰেমত পৰিছো ছোৱালীজনী যে তোক ভাল পায় তয়ো ছোৱালীজনীক ভাল পাওঁ এই কথাটো কেকেটা সহ্য হোৱা নাই। মোক খাও লাগিছে আকে যা নিজৰ বুলি খাও লাগিছে। মই এতিয়া ছোৱালীজনী এৰি নেকি? কি কথা ক? কেকে চা যদি মায়ে নহয় তই প্ৰেম কৰি যা তই পিছলে ঘূৰি নাচাবি তই সদায় প্ৰেম কৰি যা মাথো গাই যাবি। জ্বলি জ্বলি চাই হোৱা এইখিনি চকুৰ পানী। ইহঁত দুটাই হয় ছাৰ ইহঁত দুটাই মোৰ চেঞ্জ চুৰ কৰিছে। ৰ'ব নহয় ছাৰ ইহঁতৰ মই জান খাই দিম। ৰ'বচোন দিন ৰাতি তহঁতে মানুহ ওলাব নোৱাৰা কৰি দিছ হা? মাছ ৰাস্তাৰ পৰা মহিলাবিলাকৰ পৰা চেঞ্জ চুৰ কৰাৰ অধিকাৰ কোনে দিছে সেইটো বাদ দে না। মই ইণ্টাৰনেশ্যনেল ৰেকেট ধৰা মানুহ অসম পুলিচৰ গৌৰৱ আৰু মোৰ পৰা অসম পুলিচৰ গৌৰৱ আপুনি দুই ভৰি চেন উলিয়া উলিয়া তাৰ লগত আছে। দুই ভৰি চেন উলিয়া। একো দুভৰি চেন নহয় চিটি গল্ডৰ চেন হয়। আপোনাকে বিচাৰিছিলো ঘূৰাই দিবলৈ লওক। চিটি গল্ডৰ চেইনৰ কাৰণে ইমান চব ফুটনি তোৰ দিচোন চেণ্ডেল দি চাং মই দে চেন মোক দে। চিটি গল্ডে হওক বা অৰিজিনেলে হওক কিন্তু মোৰ ডিঙিত হাত দিব কিয়? ৰাইট চুৰ কৰিবি কিয়? ইহঁতৰ পৰা মানুহৰ শান্তি নাইকিয়া হৈছে। দেখছা চেঞ্চুৰ ধৰি দিলো। ইণ্টাৰনেশ্যনেল ৰেকেট ধৰা মানুহ চেঞ্চুৰটো তই ধৰিব লাগিব। ইণ্টাৰনেশ্যনেল ৰেকেট ধৰা পুলিচৰ ডিঙিৰ পৰা চোৰে চিটি গল্ডৰ চেইন লৈ যায়। ইনচাল্ট কৰি গ'ল বে। মানে মই আপোনাৰ প্ৰেমত পৰিলো চা কি হ'ল? নহয় মানে তোৰ প্ৰেমটো কি হ'ল তাৰমানে? প্ৰেম মোৰ দোকানৰ নিচিনা মানে বাতি এটা অঙালাই দিছা বাতি এটা ৰঙালা দেতা তাৰমানে লাল বাতি জ্বলিলে। এই যে তাইক ধৰিছো ধৰি পেলাই দুইটা পৰিছো তাৰপিছত যে তাইক নেদেখিছো সপোনতো কমাই অহা হৈছে মই তাইক এৰি দিম চাগে আৰু প্ৰেম ইমান সহজতে বাদ নিদিবি চেষ্টা কৰিব লাগিব। চেষ্টা অসভ্য একো নাছিল কি চেষ্টাৰ অসভ্য একো নাই। মই প্ৰেমৰ কথা বুজাই আছো বুলি চেষ্টা অসভ্য একো নাছে। কি প্ৰেম? প্ৰেম যে চা ল'ৰা ছোৱালীৰ মাজত আই ভেলু যে সেইবিলাক ঠিকেই চিনি পায়। কিয় বা গালি পাৰিছে? ভালে হৈছে দে ভালে হৈছে কিয় ভাল হৈছে? এই ছাৰো প্ৰেমত পৰিব বিচাৰি ফুৰিছে। কি আছে তই এটা কাম কৰ ছাৰো প্ৰেমত পৰিব বিচাৰিছে আৰু তই প্ৰেমত পৰি যা। এইটো হ'লেতো ভালেই হৈছে কিন্তু চা মোৰ প্ৰেমত পৰিব জানো? এই মূৰ্খটো ছাৰো প্ৰেমত পৰিব তোৰ প্ৰেমত পৰ একেলগে ছাৰৰ পইচাটোতে তোৰো প্ৰেম হৈ যাব। মানে চাহ পইচা খৰচ হৈ গৈছে মোৰ পইচা বাচি গৈছে। সংসাৰ চলোৱাটো কম খৰচৰ কথা নহয় দেই। কৈছেহেনে বাৰু সেইবোৰ বাদ দিয়ক আমাৰ সেই বাকী কিমান হৈছে চাই দিয়কচোন। বাকী বেছি হোৱা নাই কষ্ট আছে 500 টকা। হয় নেকি? হয় ৰ'ব এইটো লওক। আজি আইঠা মাটিত পৰিল যে। আইঠা মাটিত পৰিল মানে আগে পাছে কি মই দোকানৰ বাকী নামাৰো মানে? নহয় একো মানে চানে নকব শৰ্মদা এনেকুৱা 420 কথা কলে মই ভাল নেপাওঁ। মুখখনত যে কি কথাবিলাক আহে নহয় বৌয়ে বেয়াই পালে চাগে। কথাটো পিছ আছিলে কি কথা? খৰচা কথা চা কিহৰ খৰচা?
যাম বুলি ভাবিছো আৰু তোৰ প্ৰেমৰ খৰচ মই ভৰিব লাগে কিবা এটা যদি হেপে ময়ো চলি যাম আৰু এই কি হ'ল এই হ'ল এই কলে গ'লে চাৰ উঠাওক ককালটো খাই দিলাগে মুখলৈ পেলাই পেলাই মই একেলগে বেমাৰত পৰিব লাগিব তই মানে মোৰ বেমাৰ খৰচা কমাইছোতো আন্ধাৰ মুন্ধাৰ পালে মাৰি পেলাম মই কোমল হাত লগাইছা মোৰ ভুল হৈ গ'লো মাৰি পেলাম কি কৰিছ কি কৰিছ কি কৰিছ নাপায় নহয় এনেকে ৰাস্তাত কাজিয়া কৰিব বুজো বাইদেউ সেয়া তই দেখোন সৰু ল'ৰাটোৰ লগত লাগি থাক নাপায় নহয় এইখিনিতে হয় ছাৰ এই হৰি ছাৰ আপুনি এইবোৰ কি কৰি আছে কপাল তৰা এয়া আইজি প্ৰীতম খাৰগৰীয়াৰ কপাল ধৰাচোন এইটো মই হাতখন ধুই আহোঁ তোৰামাই দুই পিঠিকা মাৰি দিছোন আই এম ফিনিছ গোটেইটো ফিনিছ হ'লে ভাল পাওঁ পুৰা চুপিছ ছাৰ আপোনাক কথা এটা সুধো বেয়া পাব নেকি নগেনি বাইদেউ নগেনি বাইদেউ আছেনে বোলো আছেনে নাচে এই স্বত্বাধিকা আমাৰ স্বত্বাধিকা দোকানী এজনে আজি তোক কেনেকে কলে তেনেকৈ কলে আজি মোকে কৈছে তোক কলে উখৰাম কিনো এটা কথাকে পেহিনিয়ে থাক বাৰু ফালি পেলাম মোৰ ভণ্টি এজনীক তেনেকে কব কাক ফালিবি এতিয়া আকৌ নকওঁ টিভি চাই তাক ডাইৰেক্ট লাইভ টেলিকাষ্ট কৰিবি ঐ কাৰো লগত কাজিয়া পেচাল নকৰিবিগে ইটোৱে মানে মুকলিদা ৰ'ব মনত ধুনীয়া আইডিয়া এটা আছে শুনাবলৈ গুচি আহিলো ভাই নিজৰ এতিয়া একো মই আইডিয়া চাইডিয়া শুনিবলৈ নাই মোৰ উতলি আছে একদম আৰে মোৰ উতলি আছে তেতিয়াহ'লে ছমাহৰ দোকানৰ পৰা কণী দুটা লৈ অহা হ'লে বইল কৰি খাব পাৰিলো হয় নিজৰ বুলি ৰাকেশো সৰুতে টাইফইড হোৱা ল'ৰা দেই উৰৰ খং ভগা ধাৰিত যাৰিম টাইফইড হোৱা ল'ৰা এতিয়া আকৌ টাইফইড নহ'লেই হ'ল আৰু দেই নহ'লে বাকী টকা চুলিকেইডালো সৰিব নিজৰ মৰম কৰোঁতে কৰোঁতে চল পাই গৈছ কমাম চা কি কমাম একদম মানে ইমান চৰ থাপৰ খাই তথাপিও লাজ নাই ইলাষ্টিকৰ যে কি নাকটো একদম থালকে উৰাম ছাৰ থালতো আহিছে আপোনাৰ কি ছাৰ ফোনটো পাইছে আপোনাৰ ৰেজিষ্টাৰখন আনাচোন মই না চা লগাই থাক ধৰ একদম লৰচৰ নকৰিবি অকণমানতো লৰচৰ হ'বই ছাৰ এইখন দিয়া ছাৰ মোহনৰ মূৰত বাৰু প্ৰেম চামৰ কথাবোৰ কোনে সোমোৱাই দিলে নেজানো নহয় হয় দিয়ক ছাৰ আপোনাক কথা এটা সুধো বেয়া পাব নেকি শুনা ছাৰ আপোনাৰ জীৱনত বাৰু কেতিয়াবা প্ৰেম হৈছিল নে এনেকে দাঁত চেলাইছে যে কিয় হয়তো মাৰ্ডাৰ কৰা চেহেৰা নে নিজৰ নিজৰটোহে একেবাৰে মাৰ্ডাৰ কৰা চেহেৰা
ইমান লেতেৰাকে মানুহে পানী আনে নেলু ছিঙিব লাগে তাত অলপ পানী নাই কাৰণে চা পানী লৈ বা কথা শুনাচোন তুমি জানা নাই লেতেৰা পানী খালে যে মানুহৰ বেমাৰ হয় ঐ মোৰ লগত অপাৰেশ্যনত যাবি নে নাযা সাধাৰণ ছোৱালীজনী ধৰাৰো সাহস নাই আপোনাৰ এই সাহস আছেতো তেনেহ'লে নাযায়নো কিয়